নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ। আজি মই লৈ আহিছোঁ ৰিহা চাদৰৰ চানেকি আৰু ৰিহা চাদৰত মইনো কেনেকৈ দহি গুঠিছোঁ সেয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদিহে ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া ৰিহা চাদৰৰ জাপিৰে বুটা বচা হৈছে। গোটেই চাদৰখন জাপিৰে বুটা বচা হৈছে। এই চাদৰখনত যিহেতু ৰঙা আৰু নীলা দুয়োটা সূতাৰে বুটাবোৰ বচা হৈছে, সেই দহিবোৰ ৰঙা আৰু নীলা সূতাৰে গুঠিম। এয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ইয়াতে প্ৰথমতে ৰঙা সূতাৰে দহি গুঠিম। আপোনালোক সকলোৱে মই দহি গুঠাৰ নিচিনাকৈ গুঠেনে? যদিহে গুঠে মোক জনাবলৈ একেবাৰে নাপাহৰিব। এয়া দুটা গাঁঠি দিলোঁ বেজিত সূতা ভৰাই কেনে। যিহেতু চাদৰখন মুগা ৰঙৰ হয়, সেয়ে মুগা ৰঙেৰে বেজিৰ সূতাডাল লৈ লৈছোঁ। দহিবোৰ ৰঙা আৰু নীলা সূতাৰে। প্ৰথম ৰঙা সূতাৰে দহি গুঠিছোঁ। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে। গাঁঠিকেইটা মই তিনিটাকৈ দি দিছোঁ, দুটাকৈও দিব পাৰে। এয়া হৈ গ'ল এটা। এতিয়া সূতাখিনি সমান কৰি লৈ কেঁচিৰে সমানকৈ কাটি দিছোঁ। প্ৰথম ৰঙা সূতাৰে 4টাকৈ দহি গুঠিছোঁ। নীলা সূতাৰে 4টাকৈ দহি গুঠিম। ৰঙা 4টা, নীলা 4টা। এয়া ৰঙা 4টা হৈ গ'ল। এতিয়া আৰম্ভ কৰিম নীলা সূতাৰে দহি। এয়া আৰম্ভ কৰিছোঁ নীলা সূতাৰে গুঠিবলৈ। বেজিৰ সূতাডাল ঠিক একেই থাকিব, মুগা কালাৰে হয়। আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। এয়া ৰঙা নীলা, ৰঙা নীলা। শেষত এটা অমিল হৈ গ'ল। নীলাৰ কাষত ৰঙা এটা বহুৱাই দিলোঁ মিলাবৰ কাৰণে। এনেই মই নীলাৰে দি দিলোঁ হয়, কিন্তু এইখনত লাষ্টৰ ফালে ৰঙা দি দিলোঁ। আজিলৈ ভিডিঅ'টোৰ পৰা বাই বাই।